হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেল অসমীয়া নাৰী দীপমণিলৈ স্বাগতম। আজি মই আপোনালোকৰ আগত এটা মেডিচিন টাইপৰ এটা বস্তু মই বনাই দেখুৱাম। আচলতে মেডিচিন নহয়, ঘৰতে বনোৱা ঘৰুৱা দৰৱ বুলি ক'ব পাৰি। এইটো হোমিঅ' দৰৱৰ টাইপৰ এটা বস্তু মই আপোনালোকৰ আগত বনাই দেখুৱাম। আপোনালোকে বস্তুটো ব্যৱহাৰ কৰি চাব। বস্তুটো বনাবৰ কাৰণে এইটো এতিয়া মই মিশ্ৰণ বনালোঁ। কি চাৰ্ফ, নেমু আৰু গেছৰ ষ্ট'ভ এইবিলাক ধুবলৈ আপোনালোকে পাৰিব। কি এইটো মই কাজি নেমু এটা এনেকৈ চেপি ল'লোঁ অকণমান। এই ভিনেগাৰ দিলোঁ আৰু চাৰ্ফ দিলোঁ। এই তিনিওটা মিশ্ৰণ কৰি পেলাই আমি কি কৰিব লাগিব, বাচন চাফা কৰিব লাগিব। গেছৰ ষ্ট'ভটো ধুব পাৰিব লাগিব। গেছৰ ষ্ট'ভত আপোনালোকে এনেকৈ বাকি দিব, এই মিশ্ৰণটো বাকি দিব, গেছৰ ষ্ট'ভত এনেকৈ ধুব পাৰিব। এইটো আপোনালোকৰ এটা মই সুন্দৰ টিপছ দিছোঁ। গেছৰ ষ্ট'ভৰ কাৰণে আপোনালোকে কেতিয়াও পাহৰি নাযাব। গেছৰ ষ্ট'ভ চাফা কৰিবলৈ হ'লে অলপমান পাত্ৰ এটাত চাৰ্ফ ল'ব, তাতে অকণমান নেমু চেপি দিব, তাতে অকণমান ভিনেগাৰ দিব, দি ঘুটি পেলাব। আপোনালোকে নেমুৰ সলনি গোল নেমু বা কাজি নেমু যিকোনো এটা ল'ব পাৰিব। তাৰ উপৰি কি কৰিব লাগিব, আপোনালোকে টেঙা এইটো এইটো চাৰ্ফো ল'ব পাৰে, কাপোৰ ধোৱা চাবোনো ল'ব পাৰে বা ভীম বাৰ চাবোনো ল'ব পাৰে। কিন্তু ভিনেগাৰটো দিবলৈ নাপাহৰিব। কাপোৰ ধোৱা চাবোন বা কাপোৰ ধোৱা চাবোন বা বাচন ধোৱা চাবোন বা চাৰ্ফ ল'ব। তাতে নেমু এফাল চেপি দিব। নেমুফাল চেপি দি তাতে ভিনেগাৰ দুটোপালমান দি দিব। এটা মিশ্ৰণ বনাব। মিশ্ৰণটো বনাই আপুনি গেছৰ ষ্ট'ভ ধুব, গেছৰ চিলিণ্ডাৰ, আনকি গেছ টেবুলখনো ধুব পাৰিব। কিমান চাফা হ'ব আপুনি চাব। আনকি আপুনি লেতেৰা হোৱা কেৰাহীও ধুব পাৰিব। গতিকে এইটো আপোনালোকে ব্যৱহাৰ কৰিব। সোনকালে আপোনালোকৰ বাচন বৰ্তনবিলাক চাফা হৈ যাব। আজিলৈ ধন্যবাদ। মোৰ ভিডিঅ' যদি ভাল পাইছে, ভিডিঅ'টোত ছাবস্ক্ৰাইব এটা কৰি দিব। আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম। থেংকছ।